আজিৰ দিনটো এটা আমাৰ বাবে কিমান সৌভাগ্যৰ দিন। আজিৰ দিনটোতে আমাৰ মাজত এনেকুৱা এজন ব্যক্তিৰ জন্ম আছিল, যিজন অবিহনে সাংস্কৃতিক যিটো দিশ, সেই দিশটো একেবাৰে নচলে। সেইজনক আপোনালোকৰ মাজত চিনাকি কৰাই দিবলৈ মোৰ কোনো কথা নাই। আপোনালোকে হয়তো গম পাইছে মই কাৰ কথা ক'ব বিচাৰিছোঁ। সেইজন হ'ল আমাৰ মৰমৰ, অতিকৈ আদৰৰ, অতিকৈ চেনেহৰ, আমাৰ অসমৰ হিয়াৰ আমঠু বুলি যাক কোৱা হয়, সেইজন হ'ল আমাৰ জুবিন দা। তেখেতৰ আজি জন্মদিন উপলক্ষে এই ভিডিঅ'টো মই অলপমান বনালোঁ। চ' তেখেতক জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেত আজিৰ পৰা 48 বছৰত ভৰি দিলে। চ' আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতক জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু এইখিনিয়ে আছিল আজিৰ এটা সৰু ভিডিঅ'। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি কিনে অলপমান আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ